নমস্কাৰ মই মানসিক ব্লগ ভিডিঅ' চেনেলৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক লৈ যাম একদম নতুন পৰিৱেশলৈ। বৌলক আজি এতিয়া বৌলক ফাইনেলি এইখন টমটম দেখিছে, এই টমটমখনতে আমি আহি আছোঁ। চাই লওক এনেকুৱা মানে ধুনীয়া ধুনীয়া নতুন পৰিৱেশৰ মাজেৰে আজি যাম। মানে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ফাইনেলি এইটো জেগা চাই লওক, এই অঞ্চলবোৰত মানে গছ গছনি আৱৰি আছে পূৰা। মানে ইমান গছো নাই, তেওঁ যথেষ্ট গছ গছনি আছে। এইপিনে এই ৰাস্তাটো চাওক, মানে এইপিনে গ'লে এনেকুৱা ধুনীয়া লাগে দেখি। মানে ৰাস্তাটো কিনাৰে কিনাৰে মানে গছ গছনি বাই গছ গছনি, মানে এনেকুৱা ভাল লাগে। মানে জেগাবোৰ চাই আছোঁ, যথেষ্ট ভাল লাগে। এইবোৰ মানুহ নাই যদিও গছ গছনি হৈ আছে মানুহৰ দৰে। গছ গছনি কিনাৰে আছে মানে পথাৰ, সেইবোৰ জেগাত মানে সৰিয়হ কৰে, কিবা কিবি খেতি কৰে, ধান কৰে। এই সকলোবোৰ শস্য তেওঁলোকে মানে উৎপাদন কৰি জীৱন যাপন কৰে। ফাইনেলি আমি আহি যথেষ্ট দূৰ পাইছোঁহি। এই জেগাটোৰ নাম কি ভালদৰে মই নাজানো। এতিয়া মই যাবলৈ লৈ আছোঁ, মানে নামটো কি আছিলে পাহৰিলোঁ। এই মাছখোৱা ছাইডৰ ওচৰলৈ ব'লক আমি গৈ থাকোঁ। আজি হাবিৰ মাজে মাজে, মানে হাবি বুলিয়ে কৈছোঁ আৰু, মানে অৰণ্য ৰাস্তাৰ মাজে মাজে গৈ থাকোঁ আমি এটা সুন্দৰ পৰিৱেশলৈ। মানে আজি দোস্ত ৰাইজসকল, মানে আজি অকল মানে পৰিৱেশবোৰে চাম, মানে গছ গছনি, ৰাস্তা ঘাট, ঘৰ দুৱাৰ, এই পৰিৱেশবোৰে চাম আজি। কেনেকুৱা লাগেনো ব'লক আপোনালোকে। এইখিনিতে অকণমান খেলি মেলি হৈছিলে, মানে কোনফালে যাওঁ কোনফালে নাযাওঁ যেন লাগিছিলে। ৰাস্তা ঘাটটো ভালদৰে চিনি নাপাইছিলে, সেইকাৰণে এতিয়া যাওঁ মই এইটো পিনে। ব'লক ফাইনেলি আহি যথেষ্টখিনি পালোঁহি। এতিয়া মানে আমি পাইছোঁহি মানুহৰ ঘৰ থকা এটা জেগালৈ, এটা অঞ্চললৈ। মানে ইমান ডোখৰ আহিলোঁ, কিন্তু মানে মানুহ দেখা নাছিলোঁ ক'তো। এতিয়া আহি ফাইনেলি দুজন তিনিজনমান লগ পাইছোঁ। ফাইনেলি মই এটা কথা কওঁ, কিন্তু এইপিনে মানুহৰ বহুত ঘৰ চৰ মানে ক'তো নেদেখিলে। আমি যোনডোখৰ আপোনালোকে দেখিছে, মানে যিমান দূৰ আহিলোঁ, মানে এইপিনে ঘৰ দুৱাৰ নাই। মানে এইপিনে অকণমান দেখিছোঁ বাৰু, এঘৰ দুঘৰ। বাৰু মানুহ থকা জেগা পাই গ'লোহি এতিয়া আমি। বৰদস্ত পূৰা জামি গৈছে, মানে ৰাস্তাটো ইটাৰে নিৰ্মাণ কৰা ন, ইটাৰে বনোৱা। যদি পিছ হ'লহেঁতেন পূৰা বঢ়িয়াকৈ গ'লহেঁতেন, মানে শ্ল' মোশ্যনত গ'লহেঁতেন, একদম হাই পাৱাৰত গ'লহেঁতেন। কিমান ৰানিং কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভালদৰে। আজি মানে অকল টমটম ৰাইড মানে টমটমতে আজি মানে ঘূৰি ফুৰিছোঁ। এই ভিডিঅ'টো আপোনালোকে ভালদৰে চাব। এতিয়া আহি যথেষ্ট দূৰ পালোঁহি। এইবোৰতে দেখিছোঁ মানে অঞ্চলবোৰ পূৰা ধনী ধনী মানুহ, মানে কাৰো ঘৰ কেঁচা নহয়, চবৰে ঘৰ পকা পকা। কি সুন্দৰ জেগা এইটো, মানে নামটো কি ইফালে ভালদৰে নাজানো, কিন্তু মানে মেইন ঠাইডোখৰ নাম জানিহে এইপিনে আহিছোঁ। আৰু মোৰ লগৰ বন্ধুৰ ঘৰ আছে আশে পাশে, মানে কোনোবা ঠায়ে ফাইনেলি ব'লক ৰাইজসকল, আৰু পলম নকৰোঁ, গৈ থাকোঁ। কি সুন্দৰ পৰিয়াল জেগা, কিন্তু মানে এইবোৰ জেগাত যিমান মানে চাহপাতৰ বাগান দেখোঁ, কিন্তু এইপিনে মই চাহপাতৰ বাগান দেখা নাই বাৰু। মানে বহুত জেগাই মানে অকল চাহপাতৰ মানে বাগান থাকে, কিন্তু এইপিনে মই দেখিছোঁ ক'তো চাহপাতৰ বাগান নাই। মানুহবোৰ ঠিকেই আছে, গছ গছনি কাৰণ কটা নাই তেওঁলোকে। মানে আপোনালোকে ভাবিব গ'লে চাই লওক, মানে এটুকুৰা বাগান তৈয়াৰ কৰি পেলাই গছ গছনি কাটিব লাগে, চব মুকলি কৰিব লাগে। সেইবাবে কিন্তু গছবোৰ বহুতো মানে উৎপাদনটো কম হৈ যায়। এজোপা গছ কাটিলে কিমান আমাৰ অক্সিজেন কম হৈ যায়। মানুহৰ জনসংখ্যাটো বেছি, কিন্তু গছৰ
গছৰ মানে উৎপাদনটো একেবাৰে কম গছ গছনিবোৰ আজিকালি নাই এইবোৰ জেগাত মানে দেখিছোঁ বহুতো গছ গছনি আছে সেইবাবে আজি ভিডিঅ'টো মই আপোনালোকক দেখুৱালোঁ গছ গছনি আৰু ঠায়ে ঠায়ে বিভিন্ন ধৰণৰ জেগা পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক আকৌ পুনৰ লগ পাম আজি ভিডিঅ'টো মই ইমানতে খাবলৈ মাৰিছোঁ আকৌ আপোনালোকক পুনৰ লগ পাম বাই বাই থেংক ইউ অনুমান যদি ভিডিঅ'টো ভাল পাইছে ছাবস্ক্ৰাইব আৰু লাইক